हेलो गाइस की खबर आपनालोকৰ निश्चय ভাল मोरो ভাল আজি মই বহুত দিনৰ মূৰত ভাবিলো কি ভিডিঅ' বনাম তাৰছত ভাবি পেলে আজিকালি হে পিঠাবিধ মানুহবিলাকে নবনোৱা হৈছে আগতে বনাইছিলে তাকে ভাবিলো আপোনালোকক বনাই পেলাই দেখাম ভিডিঅ'টো চাব সম্পূৰ্ণ আৰু মই চকুকেইটা ফুলা ফুলা দেখিছে হয়নে বেমাৰ হৈ আছিল চকু বেমাৰ আৰু মই এতিয়া ঔষধ লৈ ভাল হৈছে মোৰ আৰু আপোনালোকেও যিহেতু সব গাঁৱতে বেমাৰটো বিয়পিছে সেইকাৰণে আপোনালোকে এডাল ৰঙা খুঁটা বান্ধি ল'ব আৰু যি সকলৰ চকু বেমাৰ হৈ থাকে তেতিয়া আপোনালোকলৈ বিয়পি নাযাব চকু বেমাৰটো আমাৰ গাঁৱত তেনেকৈ বান্ধি লয় আৰু ভাবিলে তাকে ভিডিঅ'টো আপোনালোকক দেখাওঁ আপোনালোকে কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু সকলোৱে মিলি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব দেই এতিয়া বোলা কেনেকৈ বনাওঁ আপোনালোকক দেখাম মই এতিয়া পিঠাগুড়িখিনি খুন্দি লওঁ আপোনালোকে চাই থাকিব খুন্দি লওঁ দেই আপোনালোকে চাই থাকক মই পিঠাগুড়িখিনি খুন্দি লওঁ তাৰপিছত আপোনালোকক দেখাম চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো মোৰ পিঠাগুড়ি খুন্দি হৈ গ'ল এতিয়া আৰু আপোনালোকক দেখাই দিওঁ পিঠাগুড়িখিনি কিমানখিনি ওলালে পিঠাগুড়ি চাওক ইমানখিনি ওলাল চালি কৰি ল'লোঁ ধুনীয়াকৈ এতিয়া মই নাৰিকল দুটা আনি থৈছোঁ মই ৰুকি লওঁগৈ তাৰপিছত দেখাই আছোঁ আপোনালোকক কোনবিধ পিঠা বনাম বুলি কৈছোঁ সেই পিঠাবিধত একদম তেল নালাগে অলপো তেল নালাগে মুঠতে আপোনালোকে চাই লওক আৰু পিঠাত তেল নিদিয়াকৈ কেনেকৈ বনাব পাৰে আপোনালোকক মই দেখাই আছোঁ এতিয়া মোৰ সব বস্তু ৰেডি হৈ গ'ল আপোনালোকক দেখাই দিওঁ চাওক বেক কেমেৰা এয়া চাওক মোৰ সব ৰেডি হৈ গ'ল এইখিনি হ'ল পিঠাগুড়ি এইখিনি এয়া এটা নাৰিকল লৈছোঁ এটা নাৰিকল একদম মানে সহজ আৰু যাৰ ঘৰত মিক্সি আছে একদম ৰুকনিত ধৰি লওক আপোনালোকে ৰুকি থাকিব নালাগে মিক্সিত বাকল কুলা বাকলখিনি পেলাই মিক্সিত দি দিয়ক একবাৰতে হৈ যাব আৰু এই তিলবিধ ধুই পেলাই বাকল চাকল গুচাই মই ৰেডি কৰি থৈছিলোঁ ৰ'দত দি এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম এইখিনি তিল নাৰিকল আৰু এইখিনি হ'ল চেনি আধা বাটি আপোনালোকে যিমান মিঠা খায় আৰু আমি মিঠাটো ইমান ভাল নাপাওঁ সেইকাৰণে মিঠাটো কমাই দিম আৰু বলক এতিয়া মই বনাই পেলাই দেখাওঁগৈ পানী বহাই দিছোঁ পূৰা উতলিব লাগিব এই পানীখিনি তাৰপিছত আৰু লগতে কেৰাহীটো পাতি দিছোঁ এতিয়া মই তিলখিনি ভাজি পেলাই অলপ খুন্দি লওঁ তাৰপিছত বাকীখিনি দেখাই আছোঁ আপোনালোকক এয়া কেৰাহীটো গৰম হৈ গ'ল এতিয়া মই দিওঁ তিলখিনি দি দিলোঁ এইখিনি অলপ সময় ভাজি ল'ম আপোনালোকক খুন্দি পেলাই দেখাই আছোঁ বাৰু পিছত এতিয়া পিঠা বনোৱা আৰম্ভ কৰোঁ বলক এইখিনি হ'ল পিঠাগুড়িখিনি আৰু এইখিনি পানী হয় ঠাণ্ডা পানী আৰু এইখিনি নাৰিকলে চেনিয়ে মিলাই লৈছোঁ আৰু এই তিলখিনি মিক্সিত খুন্দি লৈছোঁ ভাজি পেলাই আৰু এই নিমখকণ ইয়াত দি দিম এতিয়া এইখিনি মই নিমখখিনি দি লওঁ আগে ইয়াতে পিঠাগুড়িখিনিত এয়া জোখমতে মই থৈ দিছোঁ নিমখকণ আচ্ছা এতিয়া মই এইখিনি এনেকৈ একেলগে কাৰণ চেনি একেলগে আছে নহয় একেলগে মিলাই ল'ম এনেকৈ আচ্ছা আপোনালোকেও বনাই খাব ভাল লাগে বহুত ভাল লাগে খাই এনেকৈ বহুত গৰম হৈ আছে এনেকৈ মিলাই ল'লোঁ গোটেইখিনি মই ধুনীয়াকৈ এতিয়া মই হাতেদি বনাই দেখাই আছোঁ আপোনালোকে চাই থাকক যিহেতু মানুহজন নাই অসুবিধা হৈছে কেমেৰা ধৰা মানুহ নাই আৰু এতিয়া মই দেখাম আপোনালোকে অলপ অসুবিধা পাব পাৰে দেখিবলৈ কাৰণে কিন্তু আপোনালোকে বেয়া নাপাব মই এতিয়া দেখাওঁ বোলো এতিয়া আটা মাৰা নিচিনাকৈ মঠি লওঁ আগে তাৰপিছত বাকীখিনি দেখাই দিম আপোনালোকে পানীখিনি অলপ অলপকৈ দিব একেবাৰতে বেছিকৈ দি নল'ব নহ'লে এনে পিঠাগুড়ি নহয় অকণমান পানী বেছি হ'লে মানে ঢিলা হৈ যায় ধুনীয়াকৈ মই মঠি লওঁ আৰু এই পিঠাটো খাই কিন্তু মজা লাগে আপোনালোকে বনাই চাব দেই সকল আৰু এয়া মঠি আছোঁ মই ধুনীয়াকৈ চাওক আপোনালোকক মই দেখাই আছোঁ এটা বনাই পেলাই এনেকৈ বনাব আপোনালোকে গোলকৈ বনাই পেলাই এনেকৈ চেপেটা কৰি ল'ব লৈ পেলাই চাওক এনেকৈ ল'ব তাতে আপুনি নাৰিকল দিব পাৰে চেনি নাৰিকল এনেকৈ গুড় দিও বনাব পাৰে আপোনালোকে মনৰ ইচ্ছা আৰু
এনেকৈ কৰি লৈ এইটো হ'ল, এইটো কি পিঠা কয় জানেনে আপোনালোকে? আঙুলি পিঠা। এতিয়া ধুনীয়াকৈ এনেকৈ কৰি দিলে আঙুলি নিচিনা দেখা পায় মানে। এইটো হৈ গ'ল চাওক আঙুলি পিঠা। তাৰপিছত মই বাকীখিনি দেখাই আছোঁ। আৰু দুটামান বনাই লওঁ মই ফটাফট, আৰু অলপ আছে। এইখিনি হৈ গ'ল চব, মই দেখাই দিছোঁ আপোনালোকক। এইখিনি হৈ গ'ল, এতিয়াই অলপ আছে, সেইকণ বনাই লওঁ মই। এনেকৈ দিব, দি এনেকৈ বহুত মানে সহজেই হয় কামটো। এনেকৈ দি এনেকৈ কৰি দিলে হৈ গ'ল আঙুলি পিঠা। তাৰপিছত এনেকৈ পাক দি দিব। এতিয়া ইয়াৰ পানী উতলি আছে। মই ঢাকনখন খুলি লওঁ। খুলি লৈ এতিয়া মই কি কৰিম, এতিয়া মই এই পিঠাখিনি তাত দি দিম। ধুনীয়াকৈ চাওক কিমান উতলি আছে, দেখিছে? এনেকুৱাত দিব লাগিব, এনেকুৱাত। চাওক মই এটা এটাকৈ দি গৈ আছোঁ। চাওক কি সুন্দৰ। মই উলিয়াই পেলাই আপোনালোকক দেখাম ধুনীয়াকৈ। চাওক একদম মানে পূৰা উতলি থকা পানীত দিব লাগিব, তেতিয়াহে পিঠাটো মানে ভাল হ'ব। মানে এই পিঠাটো বহুত ইজি হয়। মই এতিয়া গোটেইখিনি দিলোঁ। চাওক ধুনীয়া লাগিছেনে? এতিয়া মই লাহেকৈ লৰাই দিম, মানে পিঠাকেইটা মানে এনেকুৱা মানে কষ্ট নাপায়, এনেকুৱাকৈ লৰাই দিম মানে। চাওক গাত গাত নালাগে, চাওক কি সুন্দৰকৈ এটা এটাকৈ হৈছে। এয়া চাওক ধুনীয়া হৈছেনে? এয়া চাওক এতিয়া মই এই ঢাকনখন লগাই দিম ধুনীয়াকৈ, অলপ সময় সিজিব দিম মানে। আৰু মই উলিয়াই পেলাই আপোনালোকক দেখাই আছোঁ, চাই থাকিব। এতিয়া পিঠাখিনি কেনেকুৱা হৈছে ঢাকনখন খুলি চাওঁ, আপোনালোককো দেখাওঁ। অ' মাই গড, কি সুন্দৰ হৈছে পিঠা। চাওক কি সুন্দৰ হৈছে, সিজি গ'ল। অ' ভগৱান, চাওক কি সুন্দৰ হৈছে। চাওক মই এতিয়া আপোনালোকক উলিয়াই পেলাই মই দেখাই দিওঁ হা আপোনালোকক, নহ'লে এই গৰম পানী উতলি আছে যে ভয় লাগে। হৈ গ'ল এতিয়া আপোনালোকক দেখাই দিওঁ কি স্পেচিয়েল পিঠা বনাইছোঁ। বা লাইফত বনাই পোৱা নাছিলোঁ, বনালোঁ। আপোনালোকক বেকে কৰি দেখাই দিওঁ, বচাওক আপোনালোকেও। এয়া চাওক আঙুলি পিঠা বোলে হা, এয়া আঙুলি পিঠা হয়, বনালোঁ। আৰু নাৰিকলে তিলে অলপ বাচিছিলে, আৰু এইকেইটা লাডু বনাই দিলোঁ। চাওক 5টা 6টা 7টা লাডু, 7টা বনিলে, বাচিছিলে। তাৰপিছত এই আঙুলি পিঠা দেখিছে নহয়। আৰু মই আপোনালোকক অলপ ভাঙি পেলাই দেখাই দিওঁ, ভাল লাগিছেনে বেয়া লাগিছে তেতিয়া ক'ব আৰু। এয়া চাওক পূৰা একদম ভিতৰলৈকে সিজি গৈছেগৈ, দেখিছেনে? আৰু মজা লাগিলে পিঠাকেইটা বনাই। এয়া আগতে বিয়া হ'লে বিয়াত দিয়ে এয়া পিঠা, আমি খাবলৈ যাওঁ। এই পিঠাটো খাবলৈ মানে আমি দৌৰি দৌৰি যাওঁ আগতে, এনেকুৱা মানে মনত আছে আৰু। সেইকাৰণে মই ভাবিলোঁ মই নিজেও বনাওঁ আছোঁ, খায়ো ভাল লাগে পিঠাটো। আৰু তেল চেল কোনো হেৰি নাই, আৰু ঘৰতে বনাইছোঁ যিহেতু ভাল লাগিছে।
পিঠাৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে আশা কৰিছোঁ নিশ্চয় ভাল পাইছে পিঠাৰ ৰেচিপিটো। আৰু আমি এই পিঠাবিধ আগতে সৰুতে খাবলৈ কাৰণে বিয়া বুলি ক'লে বিয়াত দিয়ে এইটো পিঠাটো, আমি দৌৰি যাওঁ খাবলৈ কাৰণে। আৰু আপোনালোকে এই পিঠাবিধ ঘৰত বনাই খাইছেনে নাই কমেণ্ট কৰি জনাব। আৰু এটা কথা, এই পিঠাটো কিন্তু বনাই গৰমে গৰমে খাই ভাল নালাগে, ঠাণ্ডা হ'লে কিন্তু বহুত টেষ্টি, বহুত ভাল লাগে। আৰু যিসকল নতুন ফ্ৰেণ্ড ছাবস্ক্ৰাইব কৰি দিব, আহিবলগীয়া ভিডিঅ'খিনি পাই থাকিব আপোনালোকে। আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ, বাই বাই।